হে বন্ধুসকল নমস্কাৰ সঞ্জীৱ ব্লগ আসাম আজি মানে পাপু দা ঘৰলৈ গুচি যাম ইয়াৰ পৰা আৰম্ভ কৰিম এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম মই এইটো পিছত যিটো ৰখি আছে আপুনি দেখিছে মোৰ লগৰ ল'ৰা হয় পল্লৱ হয় বেচা বহুত কষ্ট কৰে বাহিৰৰ পৰা কাম কৰি আহি মেলি নিজৰ দোকানখন খুলিছে তো ভাল লাগিছে নিজকে ভাল লাগিছে আমাৰ গাঁৱৰ ল'ৰা এটা আপোনালোকে চাব দোকানখন ৰাস্তা ঘাইৰ ওচৰত আছে আপোনালোক আহিব চাহ ভাল বনায় ময়ো চাহ একাপ খালোঁ খাই এতিয়া পাপু দা ঘৰলৈ গৈ থাকোঁ আৰু সেই দোষটো পাপু দা ঘৰ পাই গ'লোঁ সেই পাপু দা ঘৰত এটা সোমাই যাম দেই মানুহজন আছে নাই ক'ব নোৱাৰোঁ লেকিন যাওঁ ভিতৰত দেই অলপ ভিতৰলৈ যাওঁ পাপু দা ঘৰ দেই পাপু দা লগ পাই গ'লোঁ দেই ভাল লাগিছে মনটো পাপু দা নমস্কাৰ হাই নমস্কাৰ বহিলেও কথা পাতিম পাপু দা লগত পাপু দা খবৰটো আপোনাৰ আছোঁ জীয়াই পাপু দা চাই লওক দেই পাপু দা একদম ওচৰাচি লগ পাইছোঁ টিভিত দেখাটো বেলেগ কথা টিভি নাই মোবাইলত দেখা অঁ মোবাইলত ইউটিউবত দেখা দেই একেই কথা ন মোবাইল টিভি একেই যেতিয়া ভিডিঅ'টো শ্বুট কৰিলে টিভিতে দেখি পাওঁ ডাঙৰকৈ ন এতিয়াতো আমি মোবাইলত চাম হা টিভিত আহিছে দেখিছে আমাৰ দেখিছে চাইছোঁ ন আগত মানে আমাৰ টিকটকত একদম ফেমাছ আছে এতিয়াও কম নহয় হিৰো পাপু দা আপোনাৰ খবৰ কওক খবৰ খাতি কওক একদম টিপটপ আৰু আপোনাক আজি বিচাৰি আহি একদম মিনিমাম আধা ঘণ্টা ৱেইট কৰিছোঁ আপোনাৰ ঘৰৰ ওচৰত মাতিব পৰা মোক ভিতৰত আছোঁ সোমাই বাহিৰতে ৰখি আছে মই নাজানোৱেই বেলেগ মানুহ আহি ঘৰৰ ভিতৰত সোমাই মোক জনোৱাৰ পিছতে গম পাইছোঁ যে বাহিৰত আহি ৰখি আছে বন্ধু দুজনমান হয় মই মাতি আছোঁ মানে পাপু দা কৈ আছোঁ খবৰ খাতি নাইকিয়া কলিং বেলো নাই ঘৰত এটা লগাব লাগিব কলিং বেল লগাব আশা আছে চবে মাতিবলৈ মানে খাওক নাযায় আমাৰ সেই যে লগৰটো মূৰত আহিছে কি অকণমান লাজুকা অলপ লেডিছৰ টাইপৰ অঁ পাপু দা ঠিক আছে একদম টিপটপ আছে আৰু পাপু দা নিচিনা আমিও বিচাৰোঁ লাজটো কমিবলৈ লেকিন আমাৰ লাজটো একদম ভৰপূৰ লাজ নহয় এই মাছ লৈ আহিছে পাপু দা আজি ডাঙৰ মাছ কিনি ৰাখিব বোলে এসাঁজ খাই যাম বুলি ভাবিছোঁ আৰু নাই মাছ দিব অহা নাই মানে কি আমাৰ পুখুৰী আছেতো অঁ পুখুৰী দিবলৈ আহিছে পোনা দিবলৈ আছে তাতে মানে একদম মৰিছে চাগে লৈ আহিছে দিবলৈ মানে সেইটোৱে চাগে সেইটোৱে আৰু হয় গম পালে নহয় পাছপিনে পুখুৰী এটা আছে বোলে মই দেখা নাই এনেই আগফালে চবেই দেখিছোঁ আৰু আছে সঁচা কথা কৈছে মইতো কি আৰু মিছা ক'বলৈ আছেনো অসমীয়া মানুহ আৰু অসমীয়া ল'ৰা কেতিয়া মিছা কথা ক'ব নোৱাৰে আৰু কোৱা বাকী বৌ খবৰ বৌ আছে বৌ ভিতৰতে আছে দেখি পোৱা নাই অকণমান অলপ গণ্ডগোল খাই আছে গম পালে আৰু মানে কি অকণমান ধৰি লওক কিবা এটা হৈ আছে আমি এইটো ইমান দূৰলৈ নাযাওঁ আৰু আমাৰ যেনে ল'ৰাজন লগ পালোঁগৈ আৰু পাপু দাক তো মই যিটো ভাবি আছিলোঁ তো সেইটো মতে হৈ গৈছে তো লগ পাম বুলি আশা আছে তো লগ পালোঁ তো এতিয়া ওচৰ আছে কথা পাতিম কেনেকুৱা লাগিছে চাওকচোন আপোনালোকে মোৰো ভালে লাগিছে বাৰু তোমাক লগ পাই দূৰ পাইছোন বেছি দূৰ নহয় মানে ৰহা হয় কেই কিলোমিটাৰ হ'ব বোলে আমাৰ ৰহা পৰা ধৰি 12 কিলোমিটাৰ হয় ৰহা পৰা শ্বৰ্টকাট 12 কিলোমিটাৰ হয় লং প্লেনিং আহিলে 12 কিলোমিটাৰ অঁ এনে 18 কিলোমিটাৰ হয় বোলে তো কি কৰিবা আৰু তো তেনেকৈ আহি আছোঁ আৰু আমাৰ আলহী আহিছে দুজনমান সি বাইক লৈ আহিছে লগ কৰিব পাপু দাক প্ৰথম মই একদমত টিকেট কাটি থোৱা হৈছে সেইখিনি কৈছে বোলে পিছত বোলে ল'ব বোলে কিবা ৰিজাল্ট এপইণ্টমেণ্ট ল'ব বোলে নাই হোৱা ল'ব পিছত নহয় জানো আগত টিকেট মই লৈছোঁ যেনে ধৰি লওক আপোনাৰ ভেকচিনৰ কাৰণে আগত টিকেট ল'ব লাগে কুপন ল'ব লাগে ময়ো পাপু দাক নে 1 নম্বৰত টিকেট লৈছোঁ কি ক'ব আৰু ভেকচিন ল'লা ভেকচিনটো লোৱা হোৱা নাই ল'ম বুলি ভাবিছোঁ কাইলৈ মানে মোৰ লোৱা নাই
একেই মানে ল'ম আৰু দেই ৰাইজে নাভাবিব যে নাই ল আমি ল'ম 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 চৰকাৰে যিটো আমাৰ দিছে সেইটো ল'বই লাগিব সুবিধা পাইছোঁ সুবিধা পোৱাৰ দিনা কাম থাকে গুচি যাওঁ লোৱা হোৱা নাই ল'ম আৰু আপোনাৰ ভেকচিন ল'ব দেই ল'ব লাগিব নহ'লে কিবা এটা ক'ব বোলে দেই আৰু ল'ৰাটো বহুত কষ্ট কৰি আহিছে আমাৰ ঘৰলৈ বহুত দূৰৰ পৰা আৰু বহুত কষ্ট কৰি আছে আপোনালোকে অকণমান চকু মেলি চাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সঞ্জীৱ ব্লগ আছাম ভাল ভাল ভিডিঅ' দি যাব আপোনালোকৰ যদি আশীৰ্বাদ থাকে নিশ্চয় ভাল ভাল কাম কৰি দিব ভাল ভাল ব্লগছ দি যাব দিয়া ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা জয় হিন্দ জয় অসম বাই 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 নেক্সট ভিডিঅ' লগ পাম